হেল্ল' গাইজ, গুড মৰ্ণিং। এয়া আমি আজি হিয়াৰা বৈষ্ণৱ মন্দিৰত আহিছোঁ। এয়া মন্দিৰৰ প্ৰাংগণত আমি পাই গ'লোঁ। গোটেই পৰিৱেশটো মন্দিৰটো চাৰিও চাইডে। আমি গৈ আছোঁ এতিয়া মন্দিৰৰ ভিতৰলৈ। আপোনালোকে চাই থাকক শেষলৈকে ভিডিঅ'টো। এইয়া মন্দিৰৰ ভিতৰত এইয়া খুৰাহঁত বহিছে দেউৰীয়া, আমাৰ মা, মই, দাদা আৰু ভণ্টি, খুৰাৰ ছোৱালী ভণ্টি গৈছিলোঁ। ইয়াতে কি কৰোঁ আপোনালোকে সকলোকে চাব, গম পাই থাকিব। এয়া পৰি আমাৰ দাদা, এয়া মই পুৰা মানুহবিলাক গেলে নেকি চোন আমি দেৰিয়ে হ'লে কিবা কিবি কৰি আছে। চাই থাকক সকলোকে। এয়া হিয়ালা বৈষ্ণৱ মন্দিৰত আমি এতিয়া আহি পালোঁ। চাই আছোঁ। সোনকালে দিন হ'ব দে। ক'ত আছে? এতিয়া ধূপ জ্বলাওঁ আৰু এডাল দি তিনিডাল দিছোঁ। বালক শংকৰ গুণৰে সাগৰ ভকতি ভকতি দেখাইলা খবৰ বাই বাই গাইজ, আমি এতিয়া যাওঁ হিয়ালা বৈষ্ণৱৰ পৰা। এইয়া মন্দিৰ এইটো পুখুৰীটো আমি এতিয়া গৈ থাকোঁ লাহে ধীৰে। এয়া আমাৰ গাড়ী ওচৰতে আছে। এয়া আমি ঘৰলৈ গৈ আছোঁ। এইফালে গ'লে দেৰমনে কলেজ, এতিয়া আমি এইফালে যাম। আৰু ইয়াৰ পৰা আমাৰ যাত্ৰা আৰম্ভ ঘৰ অভিমুখে।